নমস্কাৰ বন্ধুসকল, আজি আকৌ এটা নতুন ভিডিঅ'লৈ মই আপোনালোকৰ মাজলৈ আহিছোঁ। আহকচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আজিৰ ভিডিঅ'টো হ'ল আমাৰ চিমেণ্ট চাপৰিৰ মেডাম মেফিৰ কিছু দৃশ্য। আৰু আপোনালোকে দেখিবলৈ পাইছে কি সুন্দৰ এটা লাচিতৰ প্ৰতিমূৰ্তি মাটিৰে নিৰ্মাণ কৰি উলিয়াইছে। আৰু মূল মণ্ডপৰ কাষতেই তেওঁলোকে প্ৰদৰ্শনীমূলকভাৱে আমাৰ কিছুমান আপুৰুগীয়া সম্পদ দেখাবলৈ যত্ন কৰিছে। আহকচোন কিনো আমাৰ আপুৰুগীয়া সম্পদ তেখেতলোকে দেখাবলৈ যত্ন কৰিছে চাওঁ। আৰু তেওঁলোকে এটা খুব সুন্দৰ মৈদাম নিৰ্মাণ কৰি উলিয়াইছে। এইটো সেই মৈদামটো খুব সুন্দৰকৈ তেওঁলোকে নিৰ্মাণ কৰি উলিয়াইছে।
এই মেডাম মেফিলে বিভিন্ন ঠাইৰ পৰা কিছুমান বিপণী আহিছিল। আহকচোন সেই বিপণীবোৰতনো কি কি আছে এবাৰ চাওঁ। ভিডিঅ'টো কেতিয়াবা দিব লাগিছিলে, কিন্তু দিব নোৱাৰাৰ বাবে মই আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ। আৰু আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু যদি নতুন তেনেহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।